এই ঘটনাৰ মূল অভিযুক্ত নীৰজ দাসক গ্ৰেপ্তাৰ কৰা হৈছে। নীৰজ দাস ওৰফে কোলা লৰাক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি খবৰ আহিছে এই মুহূৰ্তত। যি ঘটনাৰ মূল অভিযুক্ত আছিল নীৰজ দাস ওৰফে কোলা লৰা, যি কোলা লৰা আছিল ড্ৰাগছৰ ব্যৱসায়ী। ভোগদৈ দলঙৰ তলত ড্ৰাগছৰ অবাধ বেহা চলোৱাৰ অভিযোগ আছে এই কোলা লৰাৰ বিৰুদ্ধে, আৰু সেই কোলা লৰা ওৰফে নীৰজ দাসক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। পুৱাৰ ভাগতে এইটো ডাঙৰ ডেভেলপমেণ্ট আহিছে এই সমগ্ৰ ঘটনাটো সন্দৰ্ভত। নীৰজ দাস ওৰফে কোলা লৰাক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি খবৰ আহিছে। কালিৰে পৰা পলাতক হৈ আছিল নীৰজ দাস ওৰফে কোলা লৰা। আমি এই নীৰজ দাসৰ আলোকচিত্ৰ আপোনালোকক দেখুৱাইছোঁ। আৰক্ষীৰ জালত পৰিছে নীৰজ দাস ওৰফে কোলা লৰা। এই নীৰজ দাস, যিগৰাকী নীৰজ দাস আছিল এই ঘটনাৰ মূল অভিযুক্ত, সেই মূল অভিযুক্ত নীৰজ দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। যোৰহাট আৰক্ষীৰ জালত পৰিছে নীৰজ দাস ওৰফে কোলা লৰা, আৰু কোলা লৰাক বিচাৰি কালিৰে পৰা যোৰহাট আৰক্ষীয়ে অভিযান চলাই আছিল। কালি নিশাৰ ভাগত সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল কোলা লৰা, আৰু কালি ঘটনা সংঘটিত কৰাৰ পিছতেই কোলা লৰাই পলায়ন কৰিছিল। আৰু এই গোটেই ঘটনাটোৰ মূল অভিযুক্ত আছিল নীৰজ দাস ওৰফে কোলা লৰা, যি কোলা লৰাৰ বিৰুদ্ধে ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ আছে। পূৰ্বেও বিভিন্ন সময়ত বিভিন্ন অপৰাধজনিত ঘটনাত, সমাজ বিৰোধী ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰো হ'ব লগা হৈছে কোলা লৰা ওৰফে নীৰজ দাস। সেই নীৰজ দাসে আছিল কালি অনিমেষ ভূঞা, মিৰুস্মন্ত বৰুৱা, প্ৰণয় দত্তৰ ওপৰত যি বৰ্বৰ আক্ৰমণ চলিছিল, সেই আক্ৰমণৰ নেতৃত্বধাৰী সেই অপৰাধীটো, আৰু এই অপৰাধীটোক চৌদিশে কালি ৰাইজে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে দাবী তুলিছিল। আৰু অৱশেষত আজি পুৱাৰ ভাগতেই কোলা লৰা ওৰফে এই নীৰজ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি দেখুৱাইছোঁ আলোকচিত্ৰ। এইটোৱে হৈছে কোলা লৰা ওৰফে নীৰজ দাস, যিটো এটা অপৰাধী, যোৰহাটৰ এটা অপৰাধী। সেই অপৰাধীটো ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে বুলি জানিব পৰা গৈছে। অপৰাধ জগতখনৰ সৈতে জড়িত কেৱল মাত্ৰ অনিমেষ ভূঞাৰ এই ঘটনাটোৱেই নহয়, তাৰ পূৰ্বেও বিভিন্ন অপৰাধৰ সৈতে জড়িত এই কোলা লৰা ওৰফে নীৰজ দাস, আৰু এই নীৰজ দাসক অৱশেষত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। কালি ঘটনাৰ 24 ঘণ্টাৰ সময়সীমা যিহেতু বান্ধি দিছে প্ৰতিগৰাকী দোষীক কৰায়ত্ব কৰিবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই, সেই 24 ঘণ্টা সময়সীমাৰ ভিতৰতে যোৰহাট আৰক্ষী তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে, আৰু নীৰজ দাস ওৰফে কোলা লৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। পৰমানন্দ বৰা পুনৰবাৰ সংযুক্ত হৈছে আমাৰ সৈতে। পৰমা, কোলা লৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, সবিশেষ খবৰ কি আছে আপোনাৰ হাতত? নিশ্চয়কৈ চাওক, যিহেতু কালি গোটেই ঘটনাটো মই কৈছোঁ যে গোটেই ঘটনাটো কালি উপকাৰীক অজগৰে খায় বুলি যিটো আপ্তবাক্য অসমীয়াত আছে, তেনেধৰণৰ ঘটনা সংঘটিত হৈছিল। কাৰণ যি 3জন যুৱক, প্ৰতিদিন টাইমৰ খুমটাই সাংবাদিক, লগতে অনিমেষ ভূঞা আৰু আনজন যুৱক, তেওঁলোকে এজন মদ্যপান কৰি থকা ব্যক্তি স্কুটি লৈ পৰি আছিল ৰাস্তাত, আৰু পৰি থকা যিজন সত্যানৰূপী যিজন ব্যক্তি, যিজনৰ নাম মোহন দাস, সেই মোহন দাস নামৰ ব্যক্তিজনক সহায় কৰিবলৈ আহিছিল, উঠাই দিছিল স্কুটিখন। তাৰপিছত কৈছিল আপুনি সুৰামত্ত হৈ আহিছে, আপুনি ঘৰলৈ যাওক, এনেকৈ আপুনি নাথাকিব। কিন্তু সেই মোহন দাস নামৰ যিজন সত্যানৰূপী ব্যক্তি, তেওঁ এখন নাটক সৃষ্টি কৰিলে। তেওঁ চিঞৰ বাখৰ কৰিলে যে সেই 3জনেই তেওঁক মাৰিবলৈ আহিছে, 3জনে তেওঁক দুৰ্ঘটনা কৰিছে, এনেধৰণৰ এটা নাটক সৃষ্টি কৰিলে। আৰু নাটক সৃষ্টি কৰাৰ পিছত এই যে মোহন দাসৰ পুত্ৰ যিজন নীৰজ দাস অৰ্থাৎ কোলা লৰা, যিজনৰ নেতৃত্বত বৰিগাঁৱৰ পৰা আৰম্ভ কৰি এই ভোগদৈলৈকে যিটো ড্ৰাগছৰ যিটো সাম্ৰাজ্য আছে, যিটো ড্ৰাগছৰ কাৰবাৰ চলে, তেওঁৰ নেতৃত্বত অহা এটা দলে ইতিমধ্যে সেই 3জন যুৱকৰ ওপৰত বৰ প্ৰহাৰ কৰিছিলে। অৱশেষত আমি গম পাইছোঁ যে সেই কোলা লৰাক ইতিমধ্যে আটক কৰিছে যোৰহাট আৰক্ষী, আৰু কোলা লৰাৰ লগতে কোলা লৰাৰ যি ভায়েককো ইতিমধ্যে আটক কৰিছে বুলি আমি গম পাইছোঁ। যিজন মূল মাষ্টাৰ মাইণ্ড নীৰজ দাস, মই পুনৰ ক'ম প্ৰতিদিন টাইমৰ দৰ্শকসকলক যে নীৰজ দাসক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। নীৰজ দাস ওৰফে কোলা লৰা, এই যি ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত এই নীৰজ দাস ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে, আৰু তাৰ ভায়েকো ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। আৰু এক কথাত ক'বলৈ গ'লে বিভিন্ন সময়ত ড্ৰাগছৰ লগত জড়িত হৈ থকা এই নীৰজ দাসৰ ওপৰত বহু অভিযোগ আছে, কিন্তু যেনেধৰণে স্থানীয় লোকে অভিযোগ দিয়ে, সেই অভিযোগৰ ভিত্তিত কিন্তু নীৰজ দাসক আৰক্ষী আটক কৰা নাছিল। কালি কিন্তু এই ঘটনা সংঘটিত হোৱাৰ পিছত নিশাৰ ভাগত নীৰজ দাসক আটক কৰিছে বুলি গম পাইছোঁ। এই মুহূৰ্তত আন এজন মোৰ বন্ধুবৰ, তেওঁ প্ৰত্যক্ষদৰ্শী আছিল, তেওঁ ব্যৱসায় আছিল। যেতিয়া তুমি দেখিছিলা কেনেধৰণে চুচৰাই লৈ গৈছিল, ল'ৰাটো অকণমান ক'বা নেকি? ডিঙি ধৰি পেলাই চুচৰাই পেলাই লৈ আছে, তাৰ টেষ্টটো ওলাই আছে, সি বেচাৰা ৰৈ আছে যে মোক এৰি দিয়ক, কোনো মানা নাই, আৰু পিটি আছে, পিটি নিৰ্মল চাৰিআলিলৈকে লৈ গৈ আছে। হয়, মাৰি আছে, মাৰিডাল লৈ পেলাই চিধা একদম ডিঙিত দিলে, সি তাৰ বেচাৰা পূৰা তেজ ওলাই আছে। সেয়াই, পুলিচ এই সময়ত নাছিলে, পুলিচ বচাবলৈ ট্ৰেফিক কনষ্টেবল যিমান আছিলে বচাবলৈ তাক চেষ্টা কৰি আছে, কিন্তু তেওঁলোক কোনো মানা নাই। মানে 100 মিটাৰতকৈ বেছি চুচৰাই। হয়,
কমচে কম 400 মিটাৰ চুচৰাই লৈ গৈ কিমান মানুহ আছে কমচে কম 10 জন আছিলে 10 জনে মানে মাৰিছে কোন চবে মাৰি আছে যি বচাবলৈ আহিছিলে তেওঁলোকক মাৰি আছে নিশ্চয়কৈ এখেত প্ৰত্যক্ষদৰ্শী আছিল তেওঁ কৈছে যে 10 জনমান লোকে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল আৰু তাৰ ভিতৰত এই যি অনিমেশ ভূঞাক অৱশেষত এই ট্ৰাক ষ্টেণ্ডৰ পৰা চুচৰাই নিৰ্মল চাৰিলৈকে লৈ যোৱা হৈছিল আৰু অৱশেষত এডাল কাঠৰ মাৰিয়ে অনিমেশ ভূঞাৰ মূৰৰ পিছফালে আঘাত কৰিছিল আৰু আঘাত কৰাৰ পিছতে সুৰা তেজ ওলাই আহিছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে ইতিমধ্যে কৈছে আৰু দুজন মাত্ৰ ট্ৰেফিক আৰক্ষী আছিল তেওঁলোকে কিন্তু ৰখাব পৰা নাছিল আৰু যিসকলে বচাবলৈ আহিছিল তেওঁলোককে 10জনীয়া 11জনীয়া গ্ৰুপটোৱে তেওঁলোককো যিসকলে বচাবলৈ তেওঁলোককো প্ৰহাৰ কৰিছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে ইতিমধ্যে আমাক জানিবলৈ দিছে এক কথাত ক'বলৈ গ'লে অতি নিৰ্লজ্জ নিন্দনীয় আৰু ঘৃণনীয় কাৰ্য বুলি ক'ব লাগিব যাৰ বাবে আজি যোৰহাটবাসীয়ে নতশিৰ হ'বলগীয়া হৈছে ৰাজ্যবাসীৰ ওচৰত দেশবাসীৰ ওচৰত কাৰণ শিক্ষা নগৰী বুলি কোৱা হয় যোৰহাটক সাংস্কৃতিক নগৰী বুলি কোৱা হয় যোৰহাটক ভদ্ৰলোকৰ বাসস্থান বুলি কোৱা হয় যোৰহাটৰ মাজমজিয়াত যোৰহাট নগৰৰ মাজমজিয়াত এনেধৰণৰ ঘটনা কিন্তু এতিয়া কোনেও সহজভাৱে ল'ব পৰা নাই এক কথাত ক'বলৈ গ'লে যদি পাহাৰৰ ওচৰত ঘটনা সংঘটিত হ'লহেঁতেন যদি ব্ৰহ্মপুত্ৰৰ কোনো দাঁতিকাষৰীয়া অঞ্চলৰ ঘটনা সংঘটিত হ'লহেঁতেন তেনেহ'লে ক'বলগীয়া একো নাছিল এয়া পুনৰ নীল অভিকাণ্ডৰ পুনৰাবৃত্তি বুলিয়ে ক'ব লাগিব যোৰহাটত